হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজিৰ দিনটো মানে ইমানে কাম কৰিলোঁ মানে বহুত ভাগৰ লাগিলে। মানে ভিতৰত যিখিনি বস্তু আছিলে চব মানে নতুন ঘৰলৈ নিলোঁ, অলপ পাকঘৰটো নিলোঁ আৰু আলমাৰিটো নিলোঁ আৰু হ'ব আলমাৰি এইবোৰ কাগজ এনেকৈ লৈ গ'লোঁ। আৰু মানে পাপাই মই ভণ্টিয়ে কৰিলোঁ তিনিওটাই, মানে বহুত ভাগৰ লাগিলে। এতিয়া মানে 3টামান বাজিবলৈ হ'ল, মানে ভাত পানী খাই শুলোঁ অকণমান। আৰু এতিয়া আমি খাম কঁঠাল। মাহঁতো আহিছে, মানে কঁঠালটো আমাৰ ঘৰৰে হয়, হাজবেণ্ডে পাৰিলে আৰু এতিয়া কাটিব, আপোনালোকক দেখাম। চাই যোৱা ভিডিঅ'টো শেষলৈকে কোনো স্কিপ নকৰাকৈ। আৰু আমাৰ কঁঠাল গছজোপা আপোনালোকক দেখাইছোঁ, দেখিছেনে জানো, দেখিছেনে এইবোৰ লাগি আছে, এইয়া দেখিলে এইবোৰ কঁঠাল। আৰু ওপৰত আছে এইবোৰ কঁঠাল গছ, মোৰ হাজবেণ্ডে ৰুইছিলে বোলে সৰুতে। কিন্তু কথা এটা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই থাকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, চ' ছাবস্ক্ৰাইব কৰি দিব। এইফালে আমাৰ হাজবেণ্ডে কঁঠাল কাটিছোঁ আৰু তেওঁ পটিয়াই চব একেবাৰে উলিয়াই দিছে। আৰু এইফালে আমি চবেই খাই আছোঁ কঁঠাল। নিমখ জলকীয়া লগাই খাইছোঁ, এনেকৈ খাই বহুত ভাল লাগে। আৰু কঁঠাল খাই হ'ল। আৰু এইফালে মায়ে কাটি আছে আনাৰস কাটিছে। আৰু এইফালে দেখিছেনে তলতে ঘৰৰ আম, আমাৰ আনাৰস খাই লওঁ আৰু আপোনালোকক লগ পাম। আৰু এতিয়া সন্ধিয়া হ'ল আৰু ইমান গৰম পৰিছে, সেইবাবে আনিছে হাজবেণ্ডে মাজা আৰু মেক্স। এইটো চিপছ খাই খুব ভাল লাগে। আৰু মানে কি হয়, এইকেইদিন মানে একেৰাহে জুচ খাই থকাই হৈছে, সদায় 1 লিটাৰ দিনত 1 লিটাৰ, সন্ধিয়া 1 লিটাৰ, মানে চাহ খোৱাটো একেবাৰে কমি গৈছে, অকল জুচ খাই থকাই হৈছে আমাৰ সেইকেইদিন। চ' এতিয়া খাই লওঁ। Ada hari ini? Oh, lagi ada lesun. Ya Bapak, kenapa aja nih? আৰু এতিয়া জুচ খাই আহিলোঁগৈ আৰু পাকঘৰলৈ আহিলোঁ ভাত বনাওঁ। আৰু ভাত বনাব টাইম হৈ গ'ল আৰু হাজবেণ্ডে আনিছে আজি গাহৰি মাংস। এতিয়া মাংস বনাব, মই ভাতটো উঠাই লওঁ, তাৰপৰা আপোনালোকক লগ পাম আৰু। চব্জিখিনি হওঁতে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। ভাত খাই আমি থাকি যোৱাখিনিহে মই ভিডিঅ' কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কৰিছোঁ তেনেহ'লে লগৰবিলাকক কৰি দিব।